এই বাইদেউ বোলে ভাগৰ লাগিছে এইখিনি উঠোঁতে আৰু বোলে কেদাৰনাথত গ'লে কেনেকৈ যাবহি হা তো গাইজ ৱেলকাম টু নিউ ব্লগ আৰু ভিডিঅ' বনাম বুলি মানে ব্লগ বনাম বুলি অহা নাছিলোঁ ইয়াতে এইফালে ভিউ চাইকে মানে সুন্দৰকৈ নাজাৰা চাওক না এইফালে ওচৰতে আছে ৰেল লাইন আৰু এইফালে আছে মেইন ৰোড আৰু আমি একদম তলৰ পৰা আহি এতিয়া ইয়াতে এটা সুন্দৰকৈ বঢ়িয়া ইয়াতে বিল্ডিং আছে এতিয়া আমি খোজকাঢ়ি ওপৰলৈকে যাব লাগিব ইফালে আৰু এই মানে এই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে ইফালে এই নাজাৰা চাওক এবাৰ আৰু ইফালে আছে আমাৰ ঘৰটো ইফালে এইটো চাইডে আছে আমাৰ মামাৰ সিহঁতৰ ঘৰটো আৰু ইফালে বঢ়িয়াকৈ ট্ৰেইন আহি আছে চাই ঘৰটো যদি ইয়াতে হলা হয় ইয়াতে চকীলৈকে বহি বা কি মজা ভিউ চাই থাক আৰু বতাহও আহি থাক তো ইয়াতে এতিয়া বহুত টাইম ৰখিলোঁ এতিয়া ওপৰত গৈ আছোঁ আৰু ওপৰৰ পৰা ভাল নাজাৰা মানে দুখাই দিম চাইডত এতিয়া গৈ আছোঁ চিৰি দি আৰু এইফালে গেট আছে এইফালে এণ্ট্ৰিটো বন্ধ কৰি থৈ দিছে ন' এণ্ট্ৰি বুলিকে চলো এতিয়া খোজকাঢ়ি ওপৰত আহি ইফালে মন্দিৰ ই কি কমি এই যি ক'লে হ'ল আৰু বুদ্ধ টেম্পল বুলি চল আৰু একদম টপত উঠি আহিলোঁ আৰু উঠিকে ইফালৰ পৰা ভিউ চাব পাৰে আপোনালোকে ইয়াতে আছে বঢ়িয়াকৈ বুদ্ধদেৱৰ মন্দিৰ আৰু এই মন্দিৰটো মানে পূজা কৰে না নকৰে নাজানো কিন্তু ইয়াতেচোন মানুহবিলাকে চব চেণ্ডেল কি ইউজ কৰি এইফালে জাবৰ আছে আৰু এই বুদ্ধ টেম্পলটো একদম মানে আমিন গাঁৱৰ নেশ্যনেল হাইৱেৰ ওচৰতে একদম পাহাৰৰ ওপৰত আৰু ইয়াৰ লগতে আছে ৰেল লাইনৰ ওপৰত আৰু এইফালে আছে পানী চব আৰু ইয়াতে চব মহৰ কামোৰ থাকিব নোৱাৰা হৈছে ইয়াতে মানে আৰু এইফালে কিবা লিখা আছে ইয়াতে পাৰিবি না কি লিখা আছে নিজে পঢ়িলা ইয়াতে কি লিখা আছে আপোনালোকে পঢ়ি চাবই মই ইমান পঢ়া লিখা নহয় ন অলপমান তলত নামি যাওঁ বহুত মহ কামুৰি আছে ইয়াতে মানে চেণ্ডেল উঠাব ইচ্ছা যোৱা নাই মোৰ জানো না কি কয় হা একো নকয় ক'ত যাম এতিয়া এইফালেতো চব মানুহ বহুত আহি আছে কিন্তু ইয়াতে চবেই চেণ্ডেল উঠাইছে কিন্তু মই ইয়াতে চেণ্ডেলটো থৈ যাম ইয়াতে এতিয়া বঢ়িয়াকৈ ইয়াৰ পৰা কি বঢ়িয়া হাৱা মাৰি আছে ইয়াতে হা আৰু লগতে আছে ষ্টেচন ইয়াতে ৰেলৱে ষ্টেচন আছে ইয়াতে চাব পাৰি কি নাম বা ৰেলৱে ষ্টেচনটো গুৱাহাটীতে থাকোঁ কিন্তু গুৱাহাটীৰ ৰেলৱে ষ্টেচনে নাম নাজানো মই এতিয়ালৈকে ইয়াৰ পৰা পৰি গ'লে চাওক তলত এই মোবাইলে পৰি গ'লে চেছ আৰু ওপৰত যাব নোৱাৰে ৰাস্তা বনালে ভাল আছিলে আৰু ইয়াতে মহৰ কামৰো চাইছ ন গোটেই ভৰি ৰঙা হৈ গৈছে হা মই লংপেণ্ট পিন্ধি অহা নাই ইয়াতে গোটেই ৰঙা হৈছে মানুহবিলাক চব লংপেণ্ট পিন্ধি আহিছে এই লোকেল মানুহ কি কমে হাফ পেণ্টে চলি যায় চব বহুত খোজাইছে ভৰিকেইটা এয়া ৰঙা হৈ আছে চব ইয়াক বোলে ফটো উঠাব লাগে দে এতিয়া লাহে গৈ থাকোঁ গধূলিও হ'ল আৰু ইয়াতে মহৰ কামোৰততো থাকিব নোৱাৰে এইটো কোন এই দে চল এই চেণ্ডেলটো পিন্ধো এই ডাউৰে গৈছি এই কি খালি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকা ন একদম তলৰ পৰা ভিডিঅ' বনোৱা নাই এতিয়া যাওঁতে লাহে চিৰিত মানে যাব লাগিব বা ইয়াতে কিলাৰ গোটেইটো কোম্পানী কিলাৰ লগালে ইয়াতে মহটো নাযাব ইয়াতে আৰু ইয়াতে গাড়ী ভাল কৰি আছে ইয়াতে গাড়ী ভাল কৰাকেইটা কেনেকৈ বা মহৰ কামোৰত আছে ইয়াতে কণীৰ বাকল লগাই লৈছে ইয়াতে চা ভাগৰ লাগি গ'ল এই বাইদেউ বোলে ভাগৰ লাগিছে এইখিনি উঠোঁতে আৰু বোলে কেদাৰনাথত গ'লে কেনেকৈ যাবহি হা আমি কেদাৰনাথত চাইকেল লৈকে প্লেনিং কৰি আছোঁ আৰু বোলে এইখিনিতে ভাগৰ লাগিছিল চল আৰে ভিডিঅ' কৰিব কি লাজ লাগিব লাগে ন এই মোবাইল যদি থাকিছে কেমেৰা আছে যদি ভিডিঅ' বনাবই লাগিব মই মোৰ কাম কৰি আছোঁ ইহঁতে কাম কৰি থাকিব কি তাতে কি লাজ লাগিব ন কি মজা
লাজ কৰিলে ইয়াতে ইনকাম কৰিব নোৱাৰোঁ আজিকালি লাজ চাজ একো নাই আৰু চলি যায় চব মুখৰ কামৰত থাকিব পৰা নাই দেই তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকৈ এনে তো আজিলৈকে বাই বাই দেই ইটো মানে গ'ল আৰু দেই আৰু এতিয়া বঢ়িয়া চাইকেল লৈ ওলালোঁ আৰু আপোনালোকে যদি আহিব পাৰে ইফালে ইয়াৰ গেটটো ইফালে এতিয়া গৈ থাকোঁ লাহে লাহে ইফালে